আমি এয়া বৰ্তমান ভূটান চুকীত ভূটান চুকী নিজৰ ওপৰত আহিছোঁ আমি এই ভূটান চুকী সম্পৰ্কে দুআষাৰমান নুৰুল ভাই কৈ দিব আমাক হাই দোস্ত এই ভূটান চুকী আমি বৰ্তমান বহুত সুখী আমি যিটো পিকনিক প্লেছত আহিছোঁ এতিয়া বৰ্তমান আমি বহুত আনন্দ পাইছোঁ আৰু চাই কিনে যিটো বৰ্তমান এতিয়া অসমৰ ভিতৰত এতিয়া বৰ্তমান এইটো বহুত সুন্দৰ পৰিৱেশ এতিয়া বৰ্তমান আমি বহুত সুখী এতিয়া বহুত এনজয় কৰি আছোঁ এতিয়া মোৰ বন্ধু চান্দুৰালী চান্দু শইকীয়া এই নুৰজামান শইকীয়া আমাৰ সেইটো হওক আমি এয়া নিজকে দেখুৱাওঁ পাব্লিকক চাই লওক কেনেকুৱা প্লেচ আহি লওঁ এইবাৰ এয়া ভূটান চুকীত মিজোৰাম এয়া বহুত সুন্দৰ পৰিৱেশ চাওঁ আমি একেলগে গা ধুই চাওঁ কেনেকুৱা লাগে এনজয় কৰিবলৈ আহিছোঁ খুব ভয় লাগে শিলবোৰ বহুত পিছল ন খাই আছোঁ গম পাইছা খুব পিছল বহুত পিছল নিজৰ এইবোৰ আমি আহিছোঁ ইয়াতে আহি এতিয়া বৰ্তমান এয়া মিজোৰাম এতিয়া নিজৰাত গা ধুই আছোঁ নিজৰ গা ধুই এবাৰ চাই লওক কেনেকুৱা লাগে পৰিৱেশ খুব ঠাণ্ডা পানী বহুত ঠাণ্ডা পানী একদম গা কঁপনি মাৰি আছে প্লিজ ঘূৰাই যাব নোৱাৰে এটা বহুত মানে ধাৰ ন বহুত ৰিক্সিও বহুত ধাৰ পৰিৱেশ খুব সুন্দৰ পৰিৱেশ পানীৰ মাজত গা ধুইছোঁ আমি ভাল লাগিছে অলপ গা ধুই টানি লৈ যায় বহুত ধাৰ টানি লৈ যায় আৰু থাকিবই নোৱাৰি পানী খুব খাৰ আৰু খুব ঠাণ্ডা পানী অকণমান ঠাণ্ডা পানী মোটামুটি ঠাণ্ডা পানী একদম পানী কৰিব নোৱাৰি এনেকুৱা পৰিৱেশ অকণমান মোবাইলত ধৰা এনেকুৱা হৈ কেনে আমাক দেখাই ৰাখি চাই লওঁ মোবাইলত পৰিমাণ এনেকৈ আমাৰ ইয়াতে অলপ গা ধুওঁ হা নাই ভয় লাগে বহুত ভয় লাগে তাৰমানে ভালে টানি নাই কাৰণে এটাৰ লগত এটা ভয় থাকিব লাগে আৰু অকণমান মোবাইলটো আমাকে ঠাণ্ডা পৰিৱেশত আমি সাঁতুৰি আছোঁ এতিয়া ভূটান চুকী খুব ভাল পৰিৱেশ এতিয়া আমাৰ ভূটান চুকী আহক পাব্লিক চাই লওঁ জেগাবোৰ চাই লওক বহুত ধুনীয়া বহুত খুব সুন্দৰ পৰিৱেশ সঁচাকৈ খুব সুন্দৰ বৰ্তমান চিজনত খুব সুন্দৰ মোটামুটি পানীত খুব বেছি পানী মোটামুটি গৰমৰ দিনত আহিব লাগে খুব গৰমৰ দিনত আহি সঁচাকৈ বহুত ভাল লাগে গৰমৰ দিনত আহি সঁচাকৈ বহুত ভাল লাগে ইয়াত পানীৰ মাজতে সাঁতুৰি আছে যে কিন্তু বহুত খাৰ ভয় লাগে গাত টোপনি আহি গৈছে ঠাণ্ডাতে ইমান ঠাণ্ডা এটা হাতত ধৰি থাকিব লাগে নিজে ভয় লাগে বহুত ভয় লাগে খুব ভয় লাগে ঠাণ্ডা মোবাইলটো হ'লে পৰাৰ কাৰণে খুব ভয় লাগে গৰীব মানুহ না এটা মোবাইল কিনিছোঁ তাকো যদি পৰি যায় খুব প্ৰব্লেম এতিয়া নুৰুল ভাই এয়া আমাৰ ঠিকাদাৰ কেমেৰা ইণ্ডিয়াৰ ঠিকাদাৰ নুৰজামাল একেলগে আহিছোঁ কথা এটাই একেলগে আহি অকণমান এনজয় কৰিছোঁ এতিয়া ফোন ৰিচিভ নকৰোঁ হা এতিয়া পানী সাঁতুৰি আছিলোঁ আমি এইয়া ল'ৰা আহিব সাঁতুৰিব পাৰি এইয়া খুব ভয় লাগে সাঁতুৰিবলৈ পানী দিয়া পৰিৱেশ
আহিছোঁ ঘৰ মাজত আহিছোঁ আহি এয়া আমি এতিয়া আৰু বেছি টাইম ভিডিঅ' নকৰোঁ আৰু ঘণ্টো কপি আছোঁ খুব ঠাণ্ডা লাগিছে ঠাণ্ডাতে বহুত কপি আছোঁ অলপ ঠাণ্ডা লাগিছে পিছত ভিডিঅ' কৰিম হা বা এতিয়া